এই দোস্ত ব্লগ আমি এটা ভিডিঅ' আৰম্ভ কৰোঁ। মই বৰ্তমান আছোঁ নগৰপাৰাত। আজি নগৰপাৰা ৰাজ দেখাম আপোনালোকক, চাই থাকক বৰ্তমানলৈকে ভিডিঅ'টো আপোনালোকে চাওক। এয়া আছিল আজি মই আছোঁ তাত বৰ্তমান, আপোনালোকে চাই থাককচোন। ইয়াত পাৰ্কিঙত জেগা নাই, সেইবাবে গাড়ীগিলা ৰাস্তাতে থৈ দিছে, আপোনালোকে চাই থাকক ধুনীয়াকৈ। আজি আপোনালোকক দেখাম বাৰু কি কি হৈ আছে এই ৰাজ পূজাত। ভিতৰলৈকে আমি যাওঁ বলক, আপোনালোকৰ বলক। আহি আছোঁ আমি ভিতৰলৈকে যাম বাৰু, চাই থাকক। আৰু ইফালে গাড়ীবিলাকো আছে ৰাস্তাতে থোৱা, যিহেতু পাৰ্কিঙত জেগা নাই, ৰাস্তাৰ কাষতে থৈ দিছে, আপোনালোকে চাই থাকক। আৰু কিছু সময় পিছত আমি যাম ভিতৰলৈকে, আপোনালোকে চাওক। এইটো হ'ল এটা গেট, আৰু এটা গেট আছে, সেইটোও বাৰু আপোনালোকক দেখাম কেনেকুৱা চিষ্টেমৰ গেট হয় বাৰু, আপোনালোকে চাই থাককচোন। আহি পালোঁ, আৰু কিছু সময় পিছত আমি যাম ভিতৰলৈকে, আপোনালোকে চাই থাকক জাষ্ট। ইফালে আহি পালোঁ, এইটো হ'ল মেইন গেট, আপোনালোকক দেখি আছোঁ বাৰু ভালদৰে, আপোনালোকে চাই থাকক কেনেকুৱা গেট। এইটো আছিল গেটৰ পৰা এইবাৰ ভিতৰলৈকে আমি সোমাই যাওঁ। ইমান মানুহ চাওকচোন। ইফালে মই বাৰু অলপ ভালকৈ দেখি আছোঁ, আপোনালোকে চাই থাকক। ৱাও, কি মানুহ চাওকচোন। পাই এনেকুৱা মানুহ হ'লে কেনেকুৱা হ'ব, আপোনালোকে চাই থাকক। ভিতৰত মানুহ থিয় হ'ব লগা জেগা নাই, আপোনালোকে চাই থাকক। ইয়াৰ পৰা টিকেট কাটি মই বাৰু সেইটো চেক কৰি উঠিম, আপোনালোকে চাই থাকিব। চেফটিৰ পৰা ব্লগ দেখাম, যিহেতু মোৰ ড্ৰোন নাই, সেইবাবে ড্ৰোন ইয়াত উৰাব অসম্ভৱ কথা। মই বাৰু ওপৰৰ পৰাই দেখাম চেফটিৰ পৰা, আপোনালোকে চাই থাকক। বৰ্তমান ইয়াৰ পৰা টিকেট আনিলোঁ, আনি পেলাই ইয়াত ৰখি আছোঁ, অলপমান পিছত সোমাই ভিতৰলৈকে, আপোনালোকে চাই থাকক। আৰু ইয়াত কিছুমান বস্তু মোৰ পিছফালে আছে, চাব পাৰিব আপোনালোকে। চিভিল চেফটিত চাওক, ওপৰৰ পৰা মই বাৰু অলপ দেখাই দিছোঁ, আপোনালোকে ভালদৰে চাওকচোন। কিমান ওপৰলৈকে আহি আছোঁ না, আপোনালোকে চাই থাকক কি ধুনীয়া। ৱাও, মজা তলৰ ফালে মই অলপ দেখাই দিছোঁ, আপোনালোকে চাওক কিমান মানুহ। ইফালে দুনিয়াৰ মানুহ, ইফালে ৰেল ঘূৰি আছে, সেইটোও বাৰু আপোনালোকক দেখাই আছোঁ। আৰু ইয়াত বোলে নাহিদ আফ্ৰিনো আহিছে, ফাংচনো বাৰু নাহিদ আফ্ৰিনে এইটো চাইডত ঘূৰি আছে, আপোনালোকক দেখাম। আপোনালোকে লাষ্ট ভিডিঅ'টো এক্সিপ নকৰিব, চাই থাকক। মই ইয়াৰ পৰা আপোনালোকক ভালদৰে দেখাই আছোঁ, চাই থাকক কেনেকুৱা পৰিৱেশ চাওকচোন। ইফালে এটা চেফটিত কোনো মানুহ চানুহ নাই বাৰু, সেইটো বেলেগ টাইপৰ চেফটি হয়। ইয়াৰ পৰা আমি আহিলোঁ, এয়া চাওক নাহিদ। ইয়াত নাহিদক নিশ্চয় দেখা পাইছে, যিসকলে আহিছিল সেইসকলেতো জানেই না যে নাহিদ ইয়াত আহিছিল নে নাই। আৰু বেছি গানো হৈ আছে বাৰু, কপিৰাইটো আহিব পাৰে দিয়ক। এইটো ভিডিঅ'ত মোৰ কোনো ৰিস্ক নাই, মানে কপিৰাইট আহিব পাৰে। ইয়াত বাবুও আহিছিল, বাবু অহাৰ দিনা বাৰু মই অহা নাই, আপোনালোকক এইবাৰ দেখাম। মূৰ্তিবিলাক চাই থাককচোন কেনেকুৱা মূৰ্তিবিলাক চাই আছে, আপোনালোকে চাব। এটা ভাইটি আৰু সেৱাও কৰিছে মূৰ্তিবিলাকক, আপোনালোকক মই ভালদৰে দেখাই আছোঁ, চাই থাকক। কিমান আৰু মেইন আপোনালোকে মূৰ্তিবিলাক চাই থাকক। আৰু পূজা বুলি ক'লে সেই মূৰ্তিটো থাকিবই না, আপোনালোকে চাই থাকক। আৰু যে আমি ক'ত কিবা কৰিম সেইটোও বাৰু আপোনালোকক দেখাম, আপোনালোকে জাষ্ট চাই থাকক চোন। কেনেকুৱা চাওক না পৰিৱেশ, কি ধুনীয়া হৈছে, আপোনালোকে চাই থাককচোন। জাষ্ট মই এটা ৰিকুৱেষ্ট আপোনালোকক কৰিছোঁ, আপোনালোকে জাষ্ট চাই থাকক ভিডিঅ'টো। আৰু ইয়াতে কিছুমান বস্তু আপোনালোকে পাব, দেখাই আছোঁ বাৰু কি কি বস্তু পায়। এইবিলাক এই খেৰৰ নহয় দিয়ক, কিছুমানে ভাবিব যে খেৰৰ নহয়, এইটো একচুৱেলি বনোৱা হৈছে ষ্টিকাৰৰ দৰে এইটো, আপোনালোকে চাওক। আৰু ইয়াৰ পৰা মেইন ৰাস্তাৰ যিটো পৰিৱেশ, সেইটো দেখালেতো আপোনালোকে আচৰিত মানিব। মেইন ৰাস্তাত চাওক কেনেকুৱা পৰিৱেশ। আজিলৈকে ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইবটো কৰি থৈ দিব। নতুন ভিডিঅ' এনেকুৱা পূজা পাতিৰে হওক বা কিবাৰে হওক, আপোনালোকে দেখাৰ কাৰণত ছাবস্ক্ৰাইবটো কৰি থৈ দিব। চাওক, ৰাস্তাত এটা মানুহ থিয় হ'ব লগা জেগা নাই। আপোনালোকে যদি গাড়ী আনে তেন্তে গাড়ী কিমান দূৰত থৈ আহিব লাগিব চাওকচোন। মেইন হাই ৰোডত কিমান গাড়ী, বাপৰে বাপ, বাই।